Hello guys, welcome to my news channel Assam Rocks Lulu. Finally, বহুত ভাল অসমীয়া চিনেমা এখন চালোঁ বিদুৰ ভাই সঁচাকৈ এইটো বছৰ যিমানকেইখন অসমীয়া চিনেমা চালোঁ চবতকৈ মই নাম্বাৰ 1 দিছোঁ এইখনক বহুত ধুনীয়া হৈছে আপোনালোকেও চাওক আৰু কোনোবা চাইছে যদিও জনাব বহুত ধুনীয়া হৈছে চিনেমাখন বহুত ভাল লাগিল ৰিয়েল মেছেজ আছে ফিল্মখনত আমাৰ যিখিনি আমাৰ মধ্যবিত্ত মানুহ আছে চবৰ কাৰণে যিখিনি মেছেজ আছে বহুত ইম্পৰ্টেণ্ট হয় ভাল লাগে চিনেমাখন আৰু ডাইৰেক্টৰ বহুত নতুন ল'ৰা হয় বহুত ধুনীয়া কাম কৰিছে এণ্টায়াৰ টিম আৰু এক্টিং যিটো কৰিছে আপুনি গম নাপায় যে আমি এখন চিনেমাৰ এক্টিং চাই আছোঁ কোনোৱে ধৰিব নোৱাৰে ফুল্লি ৰিয়েলিটি আছে ফিল্মখনত থেংক ইউ তাৰে কিছুমান দৃশ্য আপোনালোকক অকণমান দেখুৱাইছোঁ আহক সেইদিনা ৰাতি গড়ৰ ল'ৰা এটাই ভাত এটা লৈ আহিছিল দুয়োটাই মিলি খালোঁ তাৰপাছত মোৰ নিচালৈকে টোপনি গ'ল আৰু ৰাতিপুৱালৈ মোৰ একোৱে মনত নাই নহয় হোমগাৰ্ডটোৰ নাম কি নাজানো নহয় ছাৰ তাক চিনি পাওঁ নাই নাপাওঁ ছাৰ তাতে চিনি নাপাওঁ জানি নাপাওঁ আৰু মালটো পাই একেলগে টানি নিলি নাপায় আইন হাতত নকৰিবা আইন হাতত বুলি নকবা খুৰা একো ইনফৰমেশ্যন পোৱা নগ'ল ছাৰ এইটো আপোনাৰ ভাষণ সাহিত্যিক এজনৰ পৰা লিখাই আনিছোঁ সত্য ৰায় বহু শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত গঢ় লৈ উঠা পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আমাৰ এই ভাৰতবৰ্ষ স্বাধীনতাৰ সময়ৰ পৰাই আমাৰ জনগণ পাৰ্টীয়ে গণতান্ত্ৰিক অধিকাৰ আগবঢ়াই দিছে এই যে কণ কণ মনবোৰ সপোনেৰে উপচি থকা নিমাখিত চকুবোৰ এওঁলোক আমাৰ ভৱিষ্যত আমি নিবিচাৰোঁ ভৱিষ্যতে এওঁলোকৰ আমাৰ নিচিনাই অৱস্থা হওক কোনোবা ৰাজনৈতিক নেতাৰ মিছা প্ৰলোভনৰ বলি হওক আমাৰ দায়িত্ব এওঁলোকক এখন সুন্দৰ সুস্থ সমাজ উপহাৰ দিয়ে যাতে সিহঁতে বুকু ফিন্দাই ক'ব পাৰে যে আমাৰ দেশখন সঁচাকৈ মাৰ্ভেলাছ আমাক ভগৱান ইমান ভাল লাগিল সিমানখিনিতে হৈ গৈছে পিছৰ ফালে চালোঁ আৰু গোটেই বিদুৰ ভাই ভাল পাইছোঁ তেওঁলোকে দিছোঁ তেওঁলোকে আকৌ নতুন ভাল ফিল্ম এখন দিয়া এই ফিল্ম দিয়ে বলাবি এই নতুন নহয়তো ভাল লাগিলে অকলে নাচাবা
চল ওরা তো